আমাৰ প্ৰথমটো কমেন্ট জুনমণি কলিতাই লিখিছে, ভাইটি তোমাৰ কইনা মই চাম দেই। আন্টি আপুনি নামাৰিব জোক, আন্টি আপুনি নামাৰিব জোক। আপুনি যদি সঁচাকে কথাটো কৈছে মোক ছোৱালী এজনী আজিয়ে চাই দিয়ক। আকাশ মুছাহাৰীয়ে লিখিছে 1 2 3 চকলেট এটা ফ্ৰী 4 5 6 অ'ত বলদা আপোনাৰ বিয়া হ'ব কেতিয়া ফিক্স? সঁচা কথা কৈছো দেই, মই নাজানো মোৰ প্ৰেমৰ বাট কেনি। মই যদি বিয়া পাতিবলৈ হয় পাব লাগিব চাকৰি কৰা ছোৱালী এজনী। নৱজ্যোতি পাউইয়ে লিখিছে, আম পকিলে খাম, তোমাৰ ভাগৰ মাইকীজনীক মই পলাই লৈ যাম। তোমাৰ কথা শুনি উঠিল মোৰ খং, ভাঙি দিলো চকী। তুমি কি পলাই নিবা হে, থাকিলেহে মোৰ মাইকী। ৰাহুল মৰাণে লিখিছে, হাবিত থাকে হাত, হাবিত থাকে বাঘ। সঁচা কথা কোৱাচোন উৎপল দা, আজি ভাত খোৱা টাইমত মাৰিছিলা পাদ? চুপাৰ কাৰ নালাগে মোক, লম এখন মাৰুতি কাৰ। মই সঁচা কথা কৈছো দেই, ভাত নোখোৱাৰ আগতে মই চব কৰি লওঁ ক্লিয়াৰ। অঞ্জুমা বেগমে লিখিছে, 1 1 2 উৎপল দা আপুনি জুই, 2 1 3 আপুনি হ'ব নেকি মোৰ ভিনি, 3 1 4 আছেনে আপোনাৰ গাড়ী, 4 1 5 উৎপল দাৰ কি যে বিহু নাচ, 5 1 6 এইবাৰ বিহু নাচিম উৎপল দা আৰু মই। আচ্ছা। 6 1 7 যোৱা আগতে তুমি খাই লোৱা ভাত, 7 1 8 তেতিয়াহে পাবা তুমি বলগাত, 8 1 9 ঠিক আছে বাৰু বিহু নাচিম হাম দনো, 9 1 10 ঠিক আছে বাৰু মেছেজ এটা কৰি দিবা হ'ব। মৃণালী চেতিয়াই লিখিছে, মানিছো তোমাৰ ডাইলগ, সঁচাই তুমি জুই, বহু দেৰি হৈ গ'ল মই থাকো শুই। ভালকে খাব ভাতৰ লগত খাওঁতে মাছ, ডিঙিত লাগিব কাই, বহুত দেৰি হৈ গ'ল যেতিয়া শুই থাকক, গুড নাইট। ৰামি জালিয়ে লিখিছে, তোমাৰ লগত নলবাৰীৰ ছোৱালী এজনী বিয়া কৰাই দিম। ৰখা ভাই, আগতে মই লৈ লওঁ এখন দামী গাড়ী, তাৰ পাছত চাবলৈ যাম মই ছোৱালী নলবাৰীৰ। চিৰাজে লিখিছে, ফ্ৰেণ্ড লিষ্টত ছোৱালী নাই, ইনবক্সটো খালী, তথাপিও বিশ্বাস আছে এদিন বাজিব প্ৰেমৰ তালি। এই ডাইলগটো মই দেউতাৰ আগত মাৰিছিলো, দেউতাই দিলে মোক গালি আৰু ক'লে নেক্সট টাইম যদি তই এনেকুৱা ডাইলগ মাৰ তোৰ পিঠি যাব ফালি। জ্যোতিষে লিখিছে, কমেন্ট কৰিলো তোমাক চকু ফুৰাবা মোক, ৰিপ্লাই আহিলে ভালেই লাগিব, নাহিলেও নাই কোনো।